আৰু বন্ধুসকল এয়া দুটা হাতত কণী লৈ লৈছো আমি এতিয়া কণী যুঁজ খেলিম মই এইটো নলয় আৰু হেৰি নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেলতো স্বাগতম জনালোঁ। আমি তিনিটাই আজি পিকনিক খাম মানে আপোনালোকক ৰেচিপিটো দেখুৱাই দিম। পিকনিক খাম ঐ বস্তুবোৰ লৈ হ'ব কেইখন লৈ ন আমি জীৱ নাইকিয়া আছে এইফালে এইটো আমাৰ জীৱ নাইকিয়া আজি আমি পিকনিক চলাম মানে পথাৰৰ মাজত তিনিটাই কি আনিছো দেখুৱাম বাৰু আগতে গৈ লওঁ আহক এই জপনাখন এইখন লাহে লাহে আমি তিনিটাই কণী আছে দেই কেৰাহীত কণী আছে তিনিটা বনোৱা নাই বন্ধুসকল চাই থাকক ভিডিঅ'টো ধামাকা ভিডিঅ' আৰু বন্ধুসকল মানে আমি এইডোখৰ জেগাতে পিকনিক খাম আমি তিনিটাই কেৰাহী এখন লৈ আহিছো এইকেইটা ধুনীয়াকৈ মই চৌকা টৌকা বনাম আৰু ই নাজানে অকণ ভালছে সেইকাৰণে মই চৌকা বনাম আৰু ইয়াতে গোটেই তিনিটাই পিকনিক খাম আমি আজি কেই আজি 22 জানুৱাৰী পিকনিক খাম আমি জীৱ নাইকিয়া আৰু আমি এই তিনিটাই আমি মানে পিকনিক খাম আজি হেমেনা দোকানৰ পৰা আনিছো ডিম তিনিটা মেগী দুপেকেট আৰু সেনেকে খাম আৰু বন্ধুসকল বস্তুবোৰ যেন লৈ আহিলো এই দুপেকেট মেগী লৈ আহিছো তাৰপিছত এটা পিঁয়াজ এইফালে ৰেড চিলি এখন প্লেট তিনিটা কণী এখন হেতা এইফালে মিঠৰ তেল এইফালে নিমখ এইফালে এটা ডেকচিত পানী লৈ আহিছো এইখন কুৰে সি চফা হৈ আছে মই এতিয়া চৌকা বনাম কিবা কবি আজি পিকনিকটো মানে কেনেকুৱাকে খাবি একদম পুৰা আজি খাবি নে তইও খাবি নে আমি মানে তিনিটাই আজি পিকনিকটো বেয়া দিম এইফালে খন্দা আৰম্ভ কৰি দিছে এইফালে চৌকা ৰেডি হৈছে বেছি ডাঙৰ আৰু বন্ধুসকল আজি মানে কি মন গ'ল নাজানো গোটেই তিনিটাও পগলা উকালে মোৰতো বেছিকে উকালে আৰু সেই পিকনিক খাবলৈ আহিছো মেগীৰ লগত আমাৰ এই পথাৰত মেগীৰ লগত পিকনিক খাবলৈ আহিছো 22 তাৰিখ বন্ধুসকল বেয়া খাওন দিম আৰু আমি তিনিটাই এই বন্ধুসকল আমি ডেঞ্জাৰ বস্তু যি কৰিম কৰিয়ে পেলাওঁ এয়া দেখিছেনে সিহঁতৰ দুটাক মানে ইটা আনিবলৈ পঠিয়াইছো তো ইটাটো লাগিব চৌকাটো অকণ খান্দিছিলোঁ ডাঙৰ হৈ গ'ল আৰু বন্ধুসকল ই মানে তিনিটা ইটা লৈ আহিলে তিনিডোখৰ ইটা লৈ আহিলে ধুনীয়াকৈ এতিয়া মই পাতি দিম আৰু এতিয়া জীৱ নাইকিয়া সেইটো জীৱ নাইকিয়া সেইফালে আহি আছে ছাগলীক পানী খুৱাব কৈছিলে সেইকাৰণে সি ছাগলীক পানী খুৱাই লওক তো আমি মানে কামবোৰ আৰু আৰম্ভ কৰোঁ আৰু অকণ দেৰি পিছত আন্ধাৰ হৈ যাব তেতিয়াতো নোৱাৰিমেই এই ডেক্সিটো দেখিছে নাই মুখফালে মুখ কৰি কেনেকৈ এই পটাপট বনাই গৈছে বন্ধুসকল মানে তাকেতো খৰি দুডালমান লাগিব খৰি মানে ইয়াৰ পৰাই ভাঙি কৰি লৈ যাওঁ আমাৰ মানুহে চাই হাঁহি থাকিলেও লাভ নাই আমি যেনেকুৱা বস্তু তেনেকুৱাই আমাক বোলে এইফালৰ পৰা চাই হাঁহি আছে সেইফালৰ পৰা বোলে চাই হাঁহি আছে হাঁহি থাক আমি খাম বনাই পিনে তহঁতি চাই থাক দাঁত আছে হাঁহি থাক আমাৰো আছে আমিও হাঁহিছো বন্ধুসকল মানে শুকান যাব অলপ লাগিব আমাৰ ইয়াত বেলেগ বস্তুটো নাই শুকান যাব অকণ দি লওঁ তাৰপিছত মানে খৰিডাল জ্বলাই দিওঁ আৰু আৰু বন্ধুসকল কেৰাহীখন দি দিওঁ নে কি হয়নে পৰীক্ষাৰ প্ৰয়োজন নাই এইফালে ধুনীয়াকৈ কেৰাহীখন দি দিছোঁ আমি তাৰপিছত এইফালে অকণমান খৰি ভৰাই দিছোঁ এনেকৈ ধুনীয়াকৈ ভৰাই দিছোঁ খৰি কেইডালমান সেইডালো ভৰাই দিওঁ পূৰা শুকাবলৈ দিওঁ অকণ দেখুৱাই দিওঁ ওচৰৰ পৰা দেখুওৱা জহনি নিয়া আৰু কেৰাহীখন বেছি গৰম হৈ যাব মোবাইল হা শুকাই লওক তাৰপিছত দি দিম তেল ইয়াত তেল গণপতি বাবা এই গণপতি তেলৰ লগত খাওঁ আমি এলা পেচা মানুহ নহয় ইঞ্জিন খাবলৈ পইচা নাই গণপতি হৈ যাব বেছি হৈছে জোখতকৈ বেছি হ'লেও বেয়া হ'ব হয় নি তেল থৈ দিছোঁ তাৰপিছত এয়া পিঁয়াজ কাটি দিলোঁ তাৰপিছত ইয়াত মেগী মছলা দি দিলোঁ তাৰপিছত ইয়াত অকণমান নিমখটো ইয়াতে দি দিওঁ তাৰপিছত পিঁয়াজে দি দিম আৰু এয়া নিমখটো দি দিছোঁ তাৰপিছত এই কণীকেইটা মই কেনেকৈ দিম ভাবিয়ে পোৱা নাই কণীকেইটাও দিব লাগিব নহয়
কণীকেইটা দি দিম জধে মধে নাজানো আৰু এইফালে পিঁয়াজটো দি দিওঁ আৰু ইয়াত এইফালে এই ধপাত এইফালে আৱাজ দেখিছেনে আপোনালোকে কেনেকুৱা অকণ ওচৰৰ পৰা দেখুৱা আকৌ তাৰপিছত ইয়াত এনেকৈ লৰাই দিওঁ তাৰপিছত আমাৰ এয়া মেগী 1 পেকেট দি দিলোঁ ঢালি দিলোঁ এইটো ভৰাই দিলোঁ এনেকৈ আৰু আমাৰ আকৌ এই পেকেট মেগী 2 পেকেট আনিছোঁ আকৌ দেই আৰু বন্ধুসকল এয়া 2টা হাতত কণী লৈ লৈছোঁ আমি এতিয়া কণী জুচ খেলিম মই মোৰটো ভাঙিলে মোৰটো কম জুই ভাঙিলে ইয়াত তই জিকিলি এইবাৰ কৃষ্ণ এইবাৰ মোৰটো জিকিলে হয় আৰু এইবাৰ মোৰ কণী হেভি আনিছোঁ ৰ'ব মোৰ 2টাই কণী আছিলে 2টাই একদম কাম নাইকিয়া ইয়াৰ কণীটো হেভি আৰু বন্ধুসকল আমাৰ মানে মেগীটো এইটো দেখিছেনে 90% সিজি গ'ল আৰু মানে 10% আছে 10% সিজাৰ পিছত আমি গোটেই ৰাক্ষসকেইটা 3টাই খাব পাৰিম আৰু আমি এতিয়া মানে কলপাত লাগিব কলপাতত খাম এই কলপাত কাটিবলৈ গৈ আছোঁ আমি তাৰপিছত আমাৰ ইয়াক আকৌ ৰখিবলৈ দিছোঁ ছাগলী তাগলীয়ে মুখ দি দিব পাৰে নহয় ইয়াক এই মেগীটো ৰখি থাকিব কৈছোঁ তই ধুনীয়াকৈ চাই থাকিবি কেৰাহীত মুখ দি খাই নাথাকিবি খালি আমি কলপাতখন কাটি লৈ আহোঁগৈ ধুনীয়াকৈ বন্ধুসকল ৰাহা নাহি যাতা হে আৰু মানে পূৰা খানে কে লিয়ে তৈয়াৰ হওঁ পূৰা একদম এক্সাইটেড আৰু মানে বন্ধুসকল আমাৰ কলবাৰীখনত এইখন ধুনীয়া কলপাত এখন দেখিছোঁ এখন ঘাচেককৈ কাটি দিওঁ আৰু নেকি তই ধৰি থাকিবি দেই জীৱ নাইকিয়া হাতৰ চাতে মাৰি দিম নহ'বা এই কলপাত কাটা হৈ গ'ল বৈ আমাৰ মানে এতিয়া খাব লাগে মেইনকৈ আৰু বন্ধুসকল আমি খাবলৈ ৰেডি হৈ গ'লো মানে খাবলৈ ৰেডি হৈছোঁ মানে এতিয়ালৈকে বৰাই নাই আমাৰ এইখিনিত মানে এই থপক বহিব আমাৰ এইফালে জীৱ নাইকিয়া বহিব আৰু এইখন পাতত মই খাম মই মাটিয়ে বালিয়ে বহা মানুহ মাটিয়ে বালিয়ে বহি দিম আৰু এইয়া মই আকৌ এনেকুৱা আছোঁ দেই মই আকৌ নাই বুলি নাভাবিব আপোনালোকে এইফালে মেগী আছে আৰু এহেঁতিকেইটা এয়া মেগী আৰু সেইকেইটা দেখিছেনে মইতো খাওঁৱেই কৰি আছোঁ আৰু বন্ধুসকল মই প্ৰথম জীৱ নাইকিয়াকৈ সুধোঁ এইফালে কেনেকুৱা লাগিছে খাই কচোন বাৰু সঁচাকৈ ক ভাল হৈছে জানো এয়া মই বহাই নাই মই বহিম আৰু কেনেকুৱা লাগিছে খাবলৈ খাচোন কেনে খাই দেখুৱাই দে আকৌ ই দিছে কিন্তু আৰু এইফালে ই খাই আছে আৰু তাৰপিছত মই এয়া খাম আৰু খোৱা নাই এতিয়ালৈকে তো চাই থাকক আৰু এনেকেই আৰু বন্ধুসকল মোৰ খাই কৰি হৈ গ'ল একদম খাই কৰি পানী চানী খাই দিলোঁ তাৰপিছত ই খাই আছে মোক খাই কৰি একদম ধুনীয়াকৈ হৈ গ'ল এতিয়া মানে বস্তুবোৰ ঘৰলৈ ধুনীয়াকৈ লৈ যাওঁ নহ'বা বৌয়ে গালি দিব মামীয়ে গালি দিব আজি খাই দিলোঁ মেগী মামীয়ে কৈছিলে থবি বুলি কিন্তু নাথাকিলে কি কৰিম আৰু হয় নাই আমি 3টা মানে বকাসুৰ 3টা লগ লাগি খাই দিলোঁ মামীলৈ নাথাকিলে আমাৰ দুখ নাই সেইটো দোকানীয়ে মেগী 2 পেকেটহে দিলে পইচা যে নাই বেছিকৈ নিদিয়ে আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পাইছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধামাকা ভিডিঅ' ফটোৱা ভিডিঅ' পাই থাকিব দেই আপোনালোকক বাই দি মই থাকিবই পৰা নাই ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছিলোঁ কিন্তু আৰু যোৱাডোখৰ দেখুৱাই দিছোঁ আমি এনেকৈ আৰু খাই কৰি আৰু গেলা গেথেলা পেটকেইটা লৈ আহি আছোঁ আজিলৈ বাই দেই এইবাৰ নাহোঁ আৰু
ছাবস্ক্ৰাইবটো মেইন বন্ধুসকল বহুত কষ্ট কৰি চাই মানে ভিডিঅ' বনাই আছোঁ ছাবস্ক্ৰাইবটো কৰি দিব দেই আৰু লাইক কমেণ্ট কৰিব সেইটো মই ক'বই কৰিবই মোৰ বন্ধুসকল বহুত ভাল